আমি প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনা লিষ্ট কেনেকৈ চেক কৰিব পাৰিম সেইবাবে প্ৰথমতে যাব লাগিব গুগলত যাই সাৰ্চ কৰিব লাগিব IAY লিখি সাৰ্চ বাটনত সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত প্ৰথম লিংক যেটো খোল খাব হেতুত ক্লিক নকৰি দ্বিতীয়টো লিংকত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত পেজটো খোল খাব। এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ লিংকটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত চাব লাগিব ঠিক আছে কি নাই, ঠিকই আছে। তাৰ পিছত অল ষ্টেটটো সিলেক্ট কৰিব লাগিব। তোমাৰ যেটো ষ্টেট হেতু সিলেক্ট কৰিবা। আমাৰ আসাম সিলেক্ট কৰিছো। তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবা। তাৰ পিছত ব্লকটো সিলেক্ট, তাৰ পিছত জিপিটো সিলেক্ট কৰিবা। সাবমিট বটনত সাবমিট কৰিবা। এতিয়া তলপিনে টানি আহি থাকিবা। এয়া সাইজক হৈ গৈছে। এতিয়া আমি এইবোৰ ওলালে এতিয়া আমি বেনিফিচিয়াৰী ডিটেইলছ ওলাম। কেনেকৈ ওলাম চাওক। সেইকাৰণে প্ৰথমত যাব লাগিব আমি সাইড আলি জামতুল্লাৰ ওলাম। সেইকাৰণে কি কৰিব লাগিব ৰেজিষ্টাৰ নম্বৰটো কপি কৰিব লাগিব। কপি কৰি ওপৰত যাব লাগিব। ওপৰত যাই ওপৰত যাব লাগিব। ওপৰত যোৱাৰ পিছত কি কৰিব লাগিব, ওপৰত যোৱাৰ পিছত ওপৰত যাব লাগিব। ডেস্কটপ সাইট বনাই ল'ব লাগিব আগতে। এয়া ডেস্কটপ সাইট বনাই লৈছো। ওপৰত যাই এয়া ষ্টেক হোল্ডাৰ ক্লিক কৰিব লাগিব। IAY গ্ৰামীণ বেনিফিচিয়াৰী ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত প্ৰেছ কৰক। এয়া আহি গ'ল। তাৰ পিছত সাবমিট বটনত সাবমিট কৰক। এয়া আহি গৈছে। আহি গ'ল। এনেকৈ আমি বেনিফিচিয়াৰী ডিটেইলছ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ লিষ্ট চেক কৰিব পাৰি। থ্যাংক ইউ ওয়াচিং মাই ফৰ ভিডিঅ' আৰু মোৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। থ্যাংক ইউ।